বন্ধনৰ কিস্তি আহি পালেহি কামলৈ ক'লৈ যাম মানুহে মাতিলেহে যাব পাৰিম মই বাৰু ওলাই যাওঁ ক'ৰবাত কাম পাওঁ নেকি বাইদেউ কিবা কাম আছিল নেকি আপোনাৰ ঘৰত কাম আছিল কিন্তু নিচিনা মানুহ আৰু কাম নাই নহয় বেলেগ মানুহ এটা মাতছি লগে ন সিয়ে আহি পেলাই কাম কৰি কৰিব দে পিছে বাইদেউ মই যাওঁ ৰমলা আজি কাম বিচাৰি কৈছোঁ নাপালোঁ মই যাওঁ ডেকাটোতে দেখালে অলপ পইচা মুঠি লৈ আহোঁ একো নহয় দিয়া আমাৰ লগত সেনেকুৱা নকৰেহি মই জানো মই যে পইচা লৈ আহোঁ ডেকাটা মই এটা সহায় বিচাৰি আহিলোঁ আপোনাৰ ওচৰত কিবা সময় মানে মোৰ টকা 2000 লাগিছে দুখানে মই পাৰিলে আপোনাৰ এই সপ্তাহটোৰ ভিতৰতে কৰি দিম অহাকাইলৈ মানে আমাৰ বন্ধন হৈছে তাতে টকা 2000 হ'লে হৈ যাব আৰু যদি নোৱাৰা পাৰিম বিক্ৰম দা আপুনি মোক বিশ্বাস কৰক হয় ঠিক আছে তেনেহ'লে মই দিম ধন্যবাদ দাদা আপোনাক সোনকালে মাত্ৰ ঘূৰাই দিব আপোনাক মই বাৰু সোনকালে কৰিম হয় ৰমলা পইচা বাৰু মই পালোঁ ডেকাটোতে বাৰু মই পইচা আনিলোঁ আৰু কালি তুমি এইটো পইচা দিবা বন্ধনত আৰু ডেকাটা পইচাটো সোনকালে ঘূৰাই দিব লাগিব নহ'লে তেওঁ কিবা কৰিব মই জানা আৰু এতিয়া তুমি যে পইচা থৈ দি মোলৈকে এগিলাচ পানী আনিবা